2025 শেষ ভিডিঅ'টো এয়া হৈছে ৰাতিপুৱাৰ সময় ভাইটিয়ে ৰাতিপুৱা ডিউটি যোৱাৰ আগত ভাত পানীকেইটা খাই ল'লে আৰু সেইখিনি সময়তে মানুহজনে মাংস অকণমান লৈ আহিলে আৰু জিয়ানেও আমনি কৰি আছে মাংস অকণ বোলো বনাওঁ কেনেকৈ যিয়ে নহওক বোলো মানুহজনে আৰু মাৰ কাৰণে ধুনীয়াকৈ মাংস অকণমান বনাই ল'লোঁ বনাই লোৱাৰ পিছত এয়া বাপেক পুতেকে খাই কৰি মস্তিকৈ শুই আছে আৰু মই বাহিৰত কাম কৰি আছোঁ। এয়া হৈছে আবেলিৰ সময় খুৰীৰ বাৰ্থডে আছিলে খুৰীৰ বয়স হৈছে যদিও ডেকা হৈ থকা নিচিনা কাৰণ মানুহৰ শৰীৰটোহে বুঢ়া হয় মন কেতিয়াও বুঢ়া নহয়। খুৰীহঁতৰ ঘৰৰ পৰা আহি পেলাই এয়া চানা ভৰাই আছোঁ মানে বা আহিছিলে বায়ে চানা টানা এগালমান কিবাকিবি লৈ আহিছিলে আৰু সেইকাৰণে চাহ অকণো বনাই দিলোঁ। সন্ধিয়াৰ সময়ত আটা দিয়া চাহকাপ ঠাণ্ডাৰ দিনত বৰ ভাল লাগে আৰু চবকে চাহ তাহ দিলোঁ আৰু পোৱালিজাকে এগালমান চানা বিস্কুট ঢেৰ কিবাকিবি এগালমান লৈ আহিছে আৰু সন্ধিয়াৰ সময়ত চাহ তাহ খাই কৰি লৈ খুৰীহঁতৰ ঘৰলৈ গ'লোঁ। আজি 31 ডিচেম্বৰৰ পূৰা খানা খুৰীহঁতৰ ঘৰতে হ'ব। এয়া মাংস লোকেল মুৰ্গীৰ মাংস পূৰা মেৰিনেশ্যন কৰি আছোঁ ময়ে গোটেইখিনি আৰু সিপিনে বাহিৰত ভাজি ভাত বনোৱাত ব্যস্ত হৈ আছে বৌ খুৰী বা এগালমান গোটেই ঘৰৰ মানুহখিনিয়ে মিলি পেলাই খানাটো খাইছোঁ আমি। বোৱাৰী হোৱাৰ পিছৰ পৰা পূৰা ডেকা চেঙেৰা বা গাভৰু ছোৱালীৰ লগত খানা খোৱাই নহয় ঘৰৰ সকলোৰে লগত মিলিজুলি খোৱাই হয় কাৰণ ল'ৰা ছোৱালী লৈ বাহিৰত ওলাই যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে ঘৰতে গোটেইকেইটাই খানা খালোঁ মানে 3টামান পৰিয়াল মিলি আৰু পোৱালীকেইটাক আগতীয়াকৈ খুৱাই দিছোঁ। পেহীয়েকহঁতে খুৱাই থকা দেখি ইটো সিজাত সিটোৰ একদম ক'বই নালাগে খঙত জকি পকি আহিছে। সি ডাঙৰজনী পেহীয়েকে খুৱাই আছে নহ'ব এজনী পেহীয়েকে খোৱালেহে হ'ব সিও সেইকাৰণে তাৰ পৰা খাবলৈ আগতীয়াকৈ মুখ মেলি গৈছে মানে ইজনীক খোৱালে নহ'ব সি অকল গুণা পৰিয়ালৰ সৰু বুলি ক'লে সিয়ে পৰে আৰু সি সদায় সেইকাৰণে দুইখন ঘৰৰে ৰজা মানে খুৰাহঁতৰ ঘৰ আৰু আমাৰ ঘৰ আৰু এয়া মাংস ৰান্ধনি হৈছে মানুহজন আৰু পূৰা মাংস বনোৱাত ব্যস্ত আমি পূৰা চাই পূৰা এনজয় কৰি আছোঁ আৰু এয়া চাওক মাংস চলো মোচনত ভিডিঅ' বনাবলৈ গৈ কি অৱস্থা নেজানোৱেই বনাবলৈ কিন্তু জুইডালৰ ভিডিঅ'টো ধুনীয়া হ'ল আৰু এয়া লাষ্ট টাইম আমি সকলোৱে মিলিজুলি খাবলৈ লৈছোঁ আৰু ডাঙৰ মানুহখিনিয়ে খাই গ'ল মই জিয়ানক খুৱাই থাকোঁতেই দেৰি হৈ গ'ল আৰু লাষ্টত আমিকেইটা আছিলোঁ মানে মানুহজন দেউৰ দুটা আৰু ইহঁত গোটেইকেইটাই মিলি খানাটো খাই দিলোঁ বাছ।